নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা আত্মসহায়ক মহিলাসকলক। কেৱল ইয়াই নহয়, লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 15 লাখ নতুনকৈ মহিলাই লাভ কৰিব পাৰিব ৰেচন কাৰ্ড। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহিলে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ, কিয়নো অৱশেষত কৃষকৰ সম্পূৰ্ণকৈ বিদ্যুৎ বিনামূলীয়াকৈ কৰিব চৰকাৰে। লগতে সকলো কৃষকৰ বেংক একাউণ্টত 5,000 কোটি টকা বোনাছ প্ৰদান কৰিব। আপুনি পাবলৈ কিয় সম্পূৰ্ণকৈ জানক ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক 10,000 কোটি টকা সোমালে নতুন নিয়মত কিন্তু চৰকাৰে প্ৰদান কৰিলে 10,000 কোটি টকা। আপুনি পাবনে নাই এতিয়া আপুনি চাই লওক। অসমত নতুন আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ 39 লাখ মহিলাৰ বাবে প্ৰায় 4,000 কোটি টকাৰ অনুদান আগবঢ়াব অসম চৰকাৰে। 4 কোটি টকা কিন্তু আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব। এই 4 কোটি টকাৰ ভিতৰত আপুনিও পাব 10,000 কোটি টকা। লগতে 15 লাখ গৰাকীৰ বাবে ৰেচন কাৰ্ড মুকলি কৰিব অসম চৰকাৰে। কেৱল ইয়াই নহয়, নতুনকৈ এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আপুনি যদি ৰেচন কাৰ্ড পোৱা নাই নিশ্চয় আপুনি কমেণ্ট বক্সত জনাব। আপুনি নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ড আবেদন কৰিব নিশ্চয় আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম এইখন চেনেলৰ মাধ্যমতে। লগতে আপুনি ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি এই বৃহৎ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্য লোৱা হৈছে এই বিশেষ আঁচনি। মহিলাসকল যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ বাবে প্ৰথম কিস্তি হিচাপে 10,000 কোটি টকা প্ৰদান কৰি আহিছে। আৰু ৰাজ্যৰ আত্মসহায়কৰ সৈতে জড়িত 39 লাখ মহিলালৈ 10,000 কোটি টকা অসম চৰকাৰে আগবঢ়াব। আৰু মুঠ 39,000 কোটি টকা চৰকাৰে কিন্তু ইতিমধ্যে ধাৰ্য কৰিছে। আৰু আপোনাৰ বেংক একাউণ্টলৈ কিন্তু পোনপটীয়াকৈ প্ৰদান কৰিব। কোন মহিলাই লাভ কৰিব 10,000 টকা অৱশেষত কিন্তু সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। ইতিমধ্যে ইয়াৰে 7 লাখ মহিলাই বছৰত চৰকাৰে তৰফৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে সহায় কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে 3টা পৰ্যায়ত চৰ্ত ৰখা হৈছে। ইয়াৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে 3টা পৰ্যায়ৰ চৰ্ত বান্ধি দিছে। এই চৰ্তবোৰ কিন্তু আপোনাৰ মানিব লাগিব। চৰ্তবোৰ নামানিলে কিন্তু আপুনি নাপাব 10,000 কোটি টকা। প্ৰথম পৰ্যায়ত মহিলাসকলে ব্যৱসায়ৰ পৰিকল্পনা প্ৰস্তুত কৰি আবেদন কৰা সকল। যিসকল ব্যক্তিয়ে ব্যৱসায় পৰিকল্পনা অথবা বিজনেছ প্লেন ফৰ্মটো সম্পূৰ্ণকৈ আবেদন পত্ৰৰ লগত গাঁঠি দিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। আৰু ইয়াৰ পিছত প্ৰথম বছৰত 10,000 টকাকৈ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব মহিলাসকলে। হয় বন্ধুসকল, যদি আপুনি বিজনেছ প্লেন ফৰ্মটো দিছে আপুনি নিশ্চিত থাকক আপোনাৰ ফৰ্মটো একচেপ্ট হৈ গৈছে। কেৱল ইয়াই নহয়, মুখ্যমন্ত্ৰীৰ দাবী ভাৰতৰ পূৰ্বে ইমান ডাঙৰ আঁচনি কেতিয়াও গ্ৰহণ কৰা হোৱা নাই। হয় বন্ধুসকল, এটা ডাঙৰ আঁচনি কিন্তু চৰকাৰে ঘোষণা কৰিছে। আৰু এনে আঁচনিৰ হিতাধিকাৰী হ'বলৈ বান্ধি দিয়া চৰ্তৰ ভিতৰত অন্যতম হ'ল মহিলাসকলে ব্যৱসায় কৰিবলৈ সময় দিব পাৰিবনে নাই তাক বিবেচনা কৰা হ'ব। আৰু সেই অনুসৰি সাধাৰণ শ্ৰেণী আৰু অন্যান্য শ্ৰেণী যেনে OBCৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। হয় বন্ধুসকল, যদি আপুনি জেনেৰেল কাষ্টত বাস কৰি আছে তেনে ক্ষেত্ৰত কিন্তু 3টাতকৈ অধিক সন্তান আপোনাৰ থাকিব নোৱাৰিব। যদি 3টাতকৈ অধিক সন্তান থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকাৰ পৰা বঞ্চিত হৈ পৰিব। বিপৰীতে মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলৰ 4টাকৈ সন্তান থাকিলেও হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব। লগতে আবেদন পত্ৰ একচেপ্ট কৰা হ'ব। আপোনাৰ আবেদন পত্ৰটো একচেপ্ট হৈছে নে নাই এই আপোনাক নিশ্চয় সম্পূৰ্ণকৈ জনাম। তাৰপিছত ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে একেদৰে অনুসূচিত জাতি আৰু জনজাতি মহিলাসকলে 4টাকৈ সন্তান থাকিলেও লাখপতি বাইদেউ হিচাপেও কিন্তু সম্পূৰ্ণকৈ হিতাধিকাৰীসকলে হ'ব পাৰিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ চৰ্ত হ'ল আৰু এনেসমূহ
চৰ্ত পৰিয়ালৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ লগতে স্কুলত নামভৰ্তি কৰাব লাগিব আৰু এয়া কিন্তু সম্পূৰ্ণকৈ ফৰ্মত উল্লেখ কৰা আছিলে আপুনি ফৰ্মত কি দিছে সেয়া কিন্তু সম্পূৰ্ণকৈ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যদি আপুনি ফৰ্মত ইয়েছ দিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা লাভ কৰিব যদি আপুনি ফৰ্মটো ফিল কৰাত অলপমান ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা নাপাব চৰকাৰে যিখন ফৰ্মত কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছিলে যে লাখপতি বাইদেউৰ হিতাধিকাৰী হ'ব পাৰিব কিন্তু দ্বিতীয় গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে এনেসমূহ পৰিয়ালৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ লগতে স্কুলত নামভৰ্তি কৰাব লাগিব এনেকৈ কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছিলে আৰু সাইটত কিন্তু এনেকৈ আপোনাৰ এটা বক্স দিয়া আছিলে আৰু বক্সত কিন্তু সম্পূৰ্ণকৈ আপোনালোকৰ উল্লেখ কৰিব লাগিব যদি আপোনালোকৰ চাওক এনেকৈ দুটা বক্স দিয়া আছিলে যদি আপুনি পঢ়াই তেনে ক্ষেত্ৰত কিন্তু আপুনি ইয়েছ বা ৰাইট দিব লাগিব আৰু যদি আপুনি নপঢ়াই তেনে ক্ষেত্ৰত কিন্তু এনেকৈ দিব লাগিব এনেকৈ অপচন আছিলে আপুনি কোনটো দিছে সেয়া কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ খবৰ হৈ পৰিব কিয়নো লগতে আপোনাৰ ফৰ্মটো একচেপ্ট হোৱাৰ কাৰণে এইটো কিন্তু আপোনালোকৰ বাধ্যতামূলক হৈ পৰিব কেৱল ইয়াই নহয় তাৰপিছতে তৃতীয় পৰ্যায়ত কৈছে তৃতীয় চৰ্ত হ'ল হিতাধিকাৰী হোৱাৰ পিছত 4 নম্বৰ সন্তান জন্ম দিয়া বুলি কথা দিব লাগিব হয় আপুনি ঠিকই শুনিছে আপুনি যাতে 4 নম্বৰ সন্তানটো জন্ম নিদিয়ে তাৰ বাবে কিন্তু সম্পূৰ্ণকৈ কথা দিব লাগিব আপুনি ফৰ্মত কি দিছে সেয়া কিন্তু আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব লগতে সেয়া কিন্তু উল্লেখ কৰিব আপুনি টকাটো পাবনে নাই দ্বিতীয় বছৰত হিতাধিকাৰীসকলে বেংকৰ পৰা 12,000 টকা ঋণ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে আৰু প্ৰথম বছৰত কিন্তু 10,000 টকা আপোনাৰ একাউণ্টত সোমাই দিব তাৰ পিছত যদি সকলোখিনি ঠিকই আছে তথাপিও কিন্তু আপুনি লাখপতি হ'ব পৰা নাই আকৌ আপোনাৰ একাউণ্টত চৰকাৰে 12,000 টকা সোমাই দিব আপোনাৰ বেংক একাউণ্টলৈ লগতে চৰকাৰৰ ফালৰ পৰা 12,500 টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ'ব 3 বছৰৰ বাবে আৰু আপোনাক কিন্তু 3 বছৰৰ বাবে 12,500 টকাকৈ ৰাজসাহায্য টকা প্ৰদান কৰা হ'ব আৰু প্ৰথমতে কিন্তু আপোনালোকৰ 10,000 টকা দিয়াৰ পিছত 25,000 টকা প্ৰদান কৰিব 12,000 টকা চৰকাৰে আপোনাক প্ৰদান কৰিব আৰু 12,500 টকা আপোনাক কিন্তু বেংকে প্ৰদান কৰিব এইখিনি কিন্তু পিছত বেংকক যেতিয়া আপুনি লাখপতি হ'ব তেতিয়া কিন্তু ঘূৰাই দিব লাগিব দ্বিতীয়বাৰৰ বাবে টকা দিয়াৰ সময়ত পৰ্যবেক্ষণ কৰি ৰাজ্য চৰকাৰে হয় বন্ধুসকল যেতিয়া আপুনি দ্বিতীয়বাৰৰ বাবে টকা লাভ কৰিব তেতিয়া কিন্তু ৰাজ্য চৰকাৰৰ দ্বাৰা সম্পূৰ্ণকৈ বাছনি কৰা হ'ব বা পৰ্যবেক্ষণ কৰা হ'ব আৰু প্ৰথমবাৰত 10,000 টকা কেনেকৈ খৰচ কৰা হ'ল তাৰ হিচাপ দিব লাগিব হিতাধিকাৰীয়ে তাৰ পিছতেই কিন্তু আপুনি লাভ কৰিব টকা যোৱা 18 জানুৱাৰীত উজনি অসমৰ প্ৰথমটো পঞ্চায়ত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰপত্ৰ প্ৰদান কৰা হৈছিল জানুৱাৰী মাহৰ পৰাই কিন্তু আপোনালোকৰ প্ৰপত্ৰ আপুনি লাভ কৰিছিল লগতে আপুনি ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিছিলে মুঠ 5,33,000 মহিলাই উক্ত দিনা আবেদন পত্ৰ লাভ কৰিছিল ৰাজ্যৰ আনবোৰ জিলাতো 18 পৰা 25 জানুৱাৰীৰ ভিতৰত সকলো প্ৰপত্ৰ পাইছিল আৰু তাৰ বাবে চৰকাৰে এই নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি উল্লেখ কৰে যে হিতাধিকাৰীৰ আঁচনি একচেপ্ট হোৱাসকলৰ মোবাইলত SMS প্ৰেৰণ কৰা হৈছে আপুনি SMS পাইছেনে নিশ্চয় কমেণ্ট বক্সত জনাব হয় বন্ধুসকল যদি আপুনি লাখপতি বাইদেউ হ'ব তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ মোবাইলে এখন SMS প্ৰেৰণ কৰা হৈছে যিসকল ব্যক্তিৰ ফৰ্মটো একচেপ্ট হৈছে অকল সেইসকল ব্যক্তিৰ মোবাইলে কিন্তু SMS-টো প্ৰেৰণ কৰা হৈছে যদি আপোনাৰ মোবাইলত SMS-টো আহিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব পাৰিব এনেকুৱাকৈ মেছেজ আৰু মেছেজটো লাভ কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টত চৰকাৰে কিন্তু 10,000 টকা সোমাই দিব যিসকল ব্যক্তিৰ একচেপ্ট হৈছে একচেপ্ট হোৱাৰ লগে লগে কিন্তু মেছেজটো আহি পৰিছে মোবাইল ফোনত আৰু যদি আপোনালোকৰ মেছেজটো অহা নাই তেনে ক্ষেত্ৰত আপুনি ৱেইট কৰিব কিয়নো চৰকাৰে কিন্তু এটা কৰি বাছনি কৰি আছে যদি আপোনালোকৰ আগষ্টৰ আগত SMS-টো নাহে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকাৰ পৰা বঞ্চিত হৈ যাব আৰু আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব সো বন্ধুসকল কিয়নো আপোনালোকে সকলোৱে জানে আগষ্ট মাহত কিন্তু চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক গোটৰ 10,000 টকা আপুনি 10,000 টকা পাব পাৰে সো বন্ধুসকল এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈছে লগতে কৃষকসকলৰ বাবে এটা ভাল খবৰ মুকলি হৈছে কিয়নো প্ৰতিজন কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাম্পাৰ অফাৰ কৃষকে দিব নালাগে বিজুলী বিল নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে এটা ভাল খবৰ আহিলে কেৱল ইয়াই নহয় মহিলা কৃষকৰ বাবে আহি আছে এটা বিশেষ আঁচনি কৃষকক ৰেহাই দিয়া হ'ব বিদ্যুৎ বিলৰ তৰফৰ পৰা কৃষিৰ বাবে প্ৰতি হেক্টৰ মাটিত 5,000 টকাৰ বোনাছ প্ৰদান কৰা হ'ব হয় বন্ধুসকল আপোনাৰ কিমান হেক্টৰ মাটি আছে কিয়নো 1 হেক্টৰৰ বাবে প্ৰতি হেক্টৰৰ বাবে কিন্তু চৰকাৰে 5,000 টকা বোনাছ প্ৰদান কৰিব আপোনাক অকল কৃষকসকলে কিন্তু চৰকাৰে প্ৰদান কৰিব এই টকা ৰাখি দৰিদ্ৰ পৰিয়ালক বছৰত 3টাতকৈ বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰিব হয় বন্ধুসকল এটা ভাল খবৰ দৰিদ্ৰ পৰিয়ালক বছৰত 3টাকৈ বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদান কৰিব 21 পৰা 60 বছৰীয়া মহিলাক প্ৰতি মাহে দিয়া হ'ব 1,500 টকাকৈ পেট্ৰল ডিজেলৰ পৰা 3% লৈকে বাট হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
10,000 মহিলাক ই ৰিক্সা ক্ৰয়ৰ বাবে টকা দিব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 মাহ বাকী আছে। নিৰ্বাচনৰ পূৰ্বে অন্তিমখন বাজেট দাখিল কৰিলে শিন্দে চৰকাৰৰ। নিৰ্বাচনীমুখী বাজেটৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে চৰকাৰে। শিন্দে চৰকাৰৰ বাজেটক লৈ দেশজুৰি এতিয়া চৰ্চা লাভ কৰিছে। নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিলে। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।